ৰেষ্টুৰেণ্টখনৰ নাম হৈছে খাওঁ বুলি আৰু আমি আহিলোঁ কিবা এটা খাওঁ বুলি। আপোনালোকে দেখিবলৈ পাইছে ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো খুবেই বেছি ধুনীয়া আৰু ৰেষ্টুৰেণ্টখন বহুত চাফা। সেইটো কাৰণে মোৰ ভাল লাগিছে বিশেষকৈ, কাৰণ খোৱাৰ ক্ষেত্ৰত টেষ্টৰ উপৰিও চাফ চিকুণতাটো চোৱা হয়। ৰেষ্টুৰেণ্টখন আছে GS ৰোড, খ্ৰীষ্টান বস্তি, গুৱাহাটীত। প্ৰথমতে বা আৰু মই দুয়োজনীয়ে একাপ কফি খাই ল'লোঁ আৰু তাৰপিছত আহিল এই বক্সটো। ইয়াৰ ভিতৰত বাৰু কি আছে অনুমান কৰকচোন। এয়া, আমি দুয়োজনীয়ে ম'ম' খাই খুব ভাল পাওঁ, সেইকাৰণে ম'ম'কে অৰ্ডাৰ দিলোঁ। আকৌ খালোঁ ফ্ৰাইড ম'ম'। খাই লৈ সন্তুষ্ট হোৱাৰ পিছত দুখন ফটো উঠি দুয়োজনীয়ে ঘৰলৈ উভতিলোঁ।